আমাকো জীয়াই থাকিবলৈ দিয়ক এই ধৰ্মীয় সংখ্যালঘু মিয়া মুছলমানসকলকো জীয়াই থাকিব দিয়ক এই আপোনালৈ অনুৰোধ আপুনি মাৰি নাপেলাব আৰু যদি মাৰি পেলাব মন আছে অসমৰ যিমান মুছলমান আছে আপুনি শাৰী শাৰী কৈ তেওঁলোকক থিয় কৰাক আৰু আপুনি মাৰি পেলাক উচ্ছেদ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধান লক্ষ্যৰ উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হোৱাৰ পিছত তেওঁৰ এটাই লক্ষ্য উদ্দেশ্য তেওঁৰ লক্ষ্য উদ্দেশ্য অসমৰ উন্নয়ন কৰা নহয় তেওঁৰ লক্ষ্য উদ্দেশ্য হৈছে অসমৰ পৰা কেনেকৈ মুছলমানসকলক উচ্ছেদ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে আপুনি অন্যায় কৰি আছে অগণতান্ত্ৰিকভাৱে অমানৱীয়ভাৱে আপুনি মুছলমানসকলক বাৰম্বাৰ টাৰ্গেট কৰিছে আৰু টাৰ্গেট কৰি মুছলমানসকলক হত্যা কৰি আছে উচ্ছেদ কৰি আছে ন্যায়ৰ পৰা বঞ্চিত কৰি আছে এতিয়া এই মুছলমানসকল ন্যায় বিচাৰি ক'ত যাব কাৰ ওচৰত যাব এতিয়া যেন দিল্লী দিছপুৰ ন্যায় নাই মুছলমানসকলৰ বাবে এতিয়া যেন ন্যায় নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি হিন্দুৰ মুখ্যমন্ত্ৰী আপুনি মুছলমানৰ মুখ্যমন্ত্ৰী আপুনি অসমৰ মুখ্যমন্ত্ৰী উচ্ছেদ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধান লক্ষ্যৰ উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হোৱাৰ পিছত তেওঁৰ এটাই লক্ষ্য উদ্দেশ্য তেওঁৰ লক্ষ্য উদ্দেশ্য অসমৰ উন্নয়ন কৰা নহয় তেওঁৰ লক্ষ্য উদ্দেশ্য হৈছে অসমৰ পৰা কেনেকৈ মুছলমানসকলক উচ্ছেদ কৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি বাৰবাৰ লগ ধৰিছোঁ আৰু কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয় অসমত যিসকল মুছলমান আছে প্ৰতিজন মুছলমান খিলঞ্জীয়া আৰু খিলঞ্জীয়া কোন অসমত যিসকল জন্মগ্ৰহণ কৰিছে অসমত যিসকল মুছলমান জন্মগ্ৰহণ কৰিছে প্ৰতিজন মুছলমানে খিলঞ্জীয়া আৰু যদি ইয়াত কোনোবা বাংলাদেশী আছে তেতিয়াহ'লে তেওঁ বহিষ্কাৰ কৰক অসমৰ প্ৰতিজন মুছলমান অসমৰ প্ৰতিটো দল সংগঠনে আপোনাক সহায় কৰিব কিন্তু আপুনি সংবিধান উলংঘা কৰি উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰি উচ্চ ন্যায়ালয়ৰ আপোনাৰ ৰায় উলংঘা কৰি আপুনি একমাত্ৰ মুছলমানসকলক বাৰম্বাৰ টাৰ্গেট কৰি উচ্ছেদ কৰি আছে যোৱাকালি আপুনি যি গোৱালপাৰাত লক্ষীপুৰত আপুনি যি উচ্ছেদ কৰিছে আমাৰ অন্তৰ কপি কৈছে আমাৰ কান্দি আছে বুকু কাৰণ আপুনি মছজিদ আপুনি উচ্ছেদ কৰি দিছে আপুনি ঈদগাহ উচ্ছেদ কৰি দিছে আপুনি কবৰস্থান উচ্ছেদ কৰি দিছে ইয়াতকৈ দুখৰ কথা আৰু কি আছে আপোনাৰ চৰকাৰৰ সময়ত মুছলমান সুৰক্ষিত নহয় যিটো পবিত্ৰ স্থান মুছলমানসকলৰ আপুনি মছজিদ পৰ্যন্ত আপুনি উচ্ছেদ কৰি দিছে আপোনাক পাপে চুব আপোনাক পাপে ধৰিব এই মছজিদে কান্দি কান্দি আপোনাৰ চৰকাৰখন 2026ত হিলাই দিব এই যে আপোনাৰ য'ত নামাজ পঢ়া হয় ঈদগাহ সেই ঈদগাহ আপুনি ভাঙি দিছে মুছলমানসকলৰ অন্তৰে কান্দি আছে আৰু আপোনাক দিছে অভিশাপ দি আছে আৰু এই অভিশাপৰ ফলত 2026 চনৰ আপোনাৰ চৰকাৰ কিন্তু হিলি যাব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে আপুনি অন্যায় কৰি আছে অগণতান্ত্ৰিকভাৱে অমানৱীয়ভাৱে আপুনি মুছলমানসকলক বাৰম্বাৰ টাৰ্গেট কৰিছে আৰু টাৰ্গেট কৰি মুছলমানসকলক হত্যা কৰি আছে উচ্ছেদ কৰি আছে ন্যায়ৰ পৰা বঞ্চিত কৰি আছে এতিয়া এই মুছলমানসকল ন্যায় বিচাৰি ক'ত যাব কাৰ ওচৰত যাব এতিয়া যেন দিল্লী দিছপুৰ ন্যায় নাই মুছলমানসকলৰ বাবে এতিয়া যে ন্যায় নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি হিন্দুৰ মুখ্যমন্ত্ৰী আপুনি মুছলমানৰ মুখ্যমন্ত্ৰী আপুনি অসমৰ মুখ্যমন্ত্ৰী এটা জাতিক টাৰ্গেট কৰি বাৰম্বাৰ যি উচ্ছেদ কৰি আছে যি হত্যা কৰি আছে মুক্ত হত্যা কৰি আছে ইয়া বন্ধ কৰিবলৈ আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাকো জীয়াই থাকিবলৈ দিয়ক এই ধৰ্মীয় সংখ্যালঘু মিয়া মুছলমানসকলকো জীয়াই থাকিব দিয়ক এই আপোনালৈ অনুৰোধ আপুনি মাৰি নাপেলাব আৰু যদি মাৰি পেলাব মন আছে অসমৰ যিমান মুছলমান আছে আপুনি শাৰী শাৰী কৈ তেওঁলোকক থিয় কৰাক আৰু আপুনি মাৰি পেলাক আৰু আমাৰ ক'বলগীয়া নাই কাৰণ আমি এতিয়া নিৰাপত্তাহীনতাত ভুগিছোঁ অসমৰ মুছলমানসকল এতিয়া নিৰাপত্তাহীনতাত ভুগিছে मोनसे फोसावथाय बाजास्पाइग्लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार जिल्लानि सिङाव थानाय आउटलेट दतमायाव दावहारु अट' एजेन्सि श'रुमा 22 सेप्तेम्बरनिफ्राय 22 सेप्तेम्बरसिम फुजा धामाका अफार लन एन्ड एक्सचेन्ज मेलानि खाबुफोर होगासिनो दं आउटलेट दतमा दावहारु अट' एजेन्सि श'रुमा बायगिरिफोरनो लेस डाउन पेमेन्ट होनाय जागोन
नोंथांमोना दतमायाव थानाय दावहारु अट' एजेन्सि फेस्टिभ आउटलेट ब्रान्च श'रुमाव होबाय थानाय फुजा धामाका अफार लन एन्ड एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। दावहारु अट' एजेन्सि श'रुमा लाबोनाय अफारा जाबाय जेरै गंनै हेलमेट फ्री 5 लिटार पेट्रल फ्री प्री एसुआर गिफ्ट्स आरो गासैबो मडेलनि एक्सचेन्ज खाबुआ एभाइलेबल जागोन। आरो 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिनानैबो दोननो हागोन। लोगोसे स्मार्ट वाच, इयारफन, बेग आरो ब्लेंकेट बेफोर मोनब्रै प्राइसफोरखौ जायखिजाया मोनसे बासिना लानो हागोन। आबुङै मिथिबावनो थाखाय 9854092134 8638863 481 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।